নমস্কাৰ, মই পল্লৱীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মোৰ মামাৰ ছোৱালীজনীৰ বিয়া জোৰোণ একেলগতে। আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ কি কিনো হয়, আপোনালোকেও চাই যাব। সকলো কৰি মেলি আজৰি হৈছোঁ, এতিয়া ওলাওঁ বুলি ভাবিছোঁ। ওলাই লওঁ, আপোনালোককো দেখুৱাই যাম, আপোনালোকেও চাই যাব ভিডিঅ'টো। আকৌ লগ পাই আছোঁ ওলাই মেলি, চাই যাব ভিডিঅ'টো। ওলাই মেলি আহিলোঁ বিয়া ঘৰলৈ বুলি দুয়োৱে বহিছোঁহি। এয়া আমাৰ ঘৰৰ সকলোখিনি আহিছে। দেউতাই কিবা কৈ আছে, ভাইটি দুটা আহিছে, বা মাজু খুৰী, মাজত মা, সৰু খুৰী, তিনিওগৰাকী জা জোৱালী আহিছে। এয়া আকৌ মামী, কইনাৰ মাক। জোৰোণ আহি পালেহি, বহিছেহি আহি সকলো। এয়া কইনাক জোৰোণ পিন্ধালে। জোৰোণত অহা আলহীক খাবলৈ দিয়া হৈছে। এয়া হৈছে দৰাৰ ভনীয়েক, এয়া হৈছে দৰাৰ ভাই বোৱাৰী। এয়া হৈছে দৰাৰ দেউতা, এয়া খুৰা। আলহী গ'লগৈ, দেখুওৱা নহ'ল। এয়া আমি ঘৰৰখিনিয়ে খাবলৈ লৈছোঁ। খাই বৈ আমি টাউনলৈ ওলাই আহিলোঁ আমাৰ গিফ্টটো ল'বলৈ। বাহিৰলৈ আহি সকলোৱে ফটো উঠাত ব্যস্ত হৈ আছে। পোৱালীকেইজনীৰ কিমান ফূৰ্তি, নাচোন সিহঁতৰ। এয়া দৰা আহি পালেহি। বিয়াখন আকৌ বোকাখাট নাট্য মন্দিৰত হৈছে দেই। এয়া দৰাৰ সখী, এয়া খুলখালীয়েকে ভৰি ধুৱাইছে। এয়া সকলো নাচোন। এয়া দৰাৰ ভাই বোৱাৰীয়েকে পুৰা নাচিছে দেই। এয়া শৰাই দিয়া হৈছে বিহু মৰাসকলক। শৰাইখন চাইছে কিমাননো দিছে। এয়া কইনা হোমৰ গুৰিত বহিলে, হোমৰ কাম চলি আছে। ৰাতিপুৱাই এয়া ওলাই কইনা থ'বলৈ বুলি কইনা দৰাৰ গাড়ীত গ'ল, আমি গৈ আছোঁ। আহি এয়া কমাৰ গাঁও পাইছোঁহি। দৰাৰ ঘৰ আকৌ দেৰগাঁও দা ধৰাত। এয়া গৈ আছোঁ আমি।
কইনা থৈ মেলি আমি ঘৰলৈ গুচি আহিলোঁ। আকৌ পাছদিনাখনি আহিছোঁ আমি দৰা ঘৰলৈ। দৰা ঘৰত ৰিচিপশ্যন দিছে। কইনা থৈ যোৱা ভিডিঅ'টো বনাবলৈ পাহৰিলোঁ। এয়া আমি দৰা ঘৰলৈ সোমাই আহিছোঁ। এয়া দৰা, এয়া কইনা ৰুমলৈ সোমাই আহিলোঁ। এইটো হৈছে কইনাৰ ৰুম। এতিয়া আমাক চৰ্বত দিছে খাবলৈ। বাহিৰলৈ আহিলোঁ। কইনা ফটো মৰাত ব্যস্ত। আমি সকলো এতিয়া বাহিৰতে বহি আছোঁ। এয়া আমাক খাবলৈ মাতিলে, আমি খাবলৈ বুলি আহিছোঁ। এয়া খাচী আকৌ দেই, সকলোৱে খাই আছে। এইবাৰ দৰাৰ কইনাৰ ফটোশ্বুট চলি আছে। দৰা ঘৰৰ পৰা আহি পাই এতিয়া কাপোৰ কানিকেইটা সলাই ল'লোঁ। সলাই লৈ ভৰি হাতকেইটা ধুই এতিয়া বিচনালৈ বুলি আহিছোঁ। বহুত ভাগৰ লাগিলে আজি। দৰা ঘৰৰ পৰা আহি পোৱা 12টা-1টামান বাজিলে। টোপনিও আহিছে। তাকে বিয়াৰ কিছু দৃশ্য দেখালোঁ আমাৰ মামাৰ ছোৱালী। আপোনালোকে চাই ভাল পাব। আশা কৰিছোঁ সকলোৱে মোক মৰম দিব। লগতে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আহিছোঁ আজিলৈ।